নমস্কাৰ বন্ধুসকল, মই দিব্যজিৎ শৰ্মাই আপোনালোক সকলোকে ডিএছ গ্লোবেল ফাৰ্ম চেণ্টাৰ দৰ্শনলৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' যে মোৰ ফাৰ্মৰ নতুন পুৰণা সকলো ছাগলীকে মই আজি PPR ভেকচিন কৰালোঁ। এইখিনি চাওক যে মোৰ যিখিনি নতুনকৈ আহিছিল বিটেল আৰু বাৰবাৰী ছাগলী, তো ইয়াতে মই সকলোকে আজি PPR ভেকচিনটো পুনৰ কৰালোঁ। যদিও পাঞ্জাৱৰ পৰা আহোঁতে এই ছাগলীখিনি মই PPR ভেকচিন কৰাই আনিছিলোঁ, তথাপিতো সন্দেহ আঁতৰাই মই পুনৰ আজি নিজৰ হাতৰে মই PPR ভেকচিনটো কৰি দিলোঁ। আপোনালোকে স্ক্ৰীণত দেখা পাইছে যে যিখিনি নতুনকৈ আহিছিল ছাগলী সেইখিনিক মই ভেকচিন কৰিছোঁ। আৰু লগতে মোৰ ঘৰত জন্ম হোৱা যিখিনি 4 মাহৰ বা তেনেকুৱা বিটেলৰ আৰু লোকেল ছাগলী আছিল, সকলোকে মই আজি PPR ভেকচিনটো কৰি দিছোঁ। আৰু এই নতুনকৈ অহা ছাগলীখিনিও দেখিছে, এয়া বাৰবাৰীখিনিকো মই পুনৰ ভেকচিন কৰিলোঁ PPR। কাৰণ গম পাইছেই যে বৰ্তমান দিনত অসমত PPRৰ প্ৰাদুৰ্ভাৱ কিমান বেছি, আৰু এই বেমাৰটো হোৱাৰ পিছত তাৰ ট্ৰিটমেণ্ট কৰাতকৈ হোৱাৰ আগতে যদি আমি ভেকচিনটো দি ৰাখিব পাৰোঁ তেতিয়াহ'লে বহুতখিনি সুবিধা হয়। তো সেয়ে আজি মই মোৰ ফাৰ্মৰ সকলোবোৰ ছাগলীকে, নতুন পুৰণা সকলোবোৰ ছাগলীকে মই PPR ভেকচিন কৰি দিছোঁ। আপোনালোকে দেখা পাইছে স্ক্ৰীণত। ইয়াৰে বহুকেইটা বাৰবাৰী ছাগলী বিক্ৰী হৈ আছে অলৰেডি। মই নিব বিচৰা স্বত্তেও যিসকলে লৈছিলে তেওঁলোকক ৰখাইছিলোঁ যে মই ভেকচিনটো কৰিহে দিম। তো আজি সেইখিনি সম্পূৰ্ণ হ'ল। আৰু যিকেইটা বাকী আছে, কাৰোবাক যদি প্ৰয়োজন আছে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব, যোগাযোগ কৰিব পাৰিব। আৰু মোৰ ফাৰ্মৰ গোটেই ছাগলীখিনি ভেকচিনেটেড হয়, ফুল্লি ভেকচিনেটেড। যদিও মই আনোতেই তাৰ পৰা PPR ভেকচিন কৰাই আনো, তথাপিতো কিছুদিন ইয়াত থকাৰ পিছত মই পুনৰ ভেকচিন কৰাওঁ যাতে তেওঁলোকৰ কোনো অসুবিধা নহয়। সেয়ে মই যিখিনি ছাগলী ঘৰত ৰাখোঁ বা যিখিনি মোৰ ফাৰ্মৰ পৰা বিক্ৰী কৰোঁ ছাগলী, সকলো ভেকচিনেটেড হয়। আৰু যিমানে সময় হয় মই প্ৰায় গোটেইখিনি ভেকচিনেই কৰাৰ ব্যৱস্থা কৰোঁ। কিন্তু আৰম্ভণিতে মই PPRটোৰ পৰাই প্ৰায় এই ভেকচিনেশ্যনৰ কামবোৰ আৰম্ভ কৰোঁ। তো সেয়ে আজি ভাবিলোঁ যে মোৰ বহুতদিন ভিডিঅ' দিয়া নাই, আজি এই ভিডিঅ'টোকে দিওঁ আৰু সকলোৱে চাওক কি ধৰণে মই PPR ভেকচিনটো কৰিছোঁ। আৰু কাৰোবাক যদি ইয়াৰ পৰা ছাগলীৰ প্ৰয়োজন হয় মোৰ লগত যোগাযোগ কৰিব। ফুল্লি ভেকচিনেটেড ছাগলীহে পাব মোৰ ফাৰ্মৰ পৰা। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। চাই কেনে পালে মোক কমেণ্ট কৰি জনাব, আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।